ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকৰ প্ৰি বোৰ্ড এক্সামত যিখন ইংলিছৰ পেপাৰ সেই ইংলিছৰ পেপাৰখনত থকা গ্ৰুপ এৰ কুৱেশ্যনবিলাক চালে আমি দেখা পাওঁ এইবাৰ এই কুৱেশ্যন পেপাৰখনত কেইটামান কুৱেশ্যন পুৰা CBSE মডেলত আহিছে এনেকুৱা কুৱেশ্যন আগতে অহা নাছিল সচৰাচৰ এনেকুৱা কুৱেশ্যন CBSE বোৰ্ড এক্সামত দেখা যায় ইয়াৰে তোমালোকৰ 38 39 আৰু এইফালে 42 43 44 45 এই কুৱেশ্যনবিলাক আচলতে CBSE মডেলত আহিছে এনেকুৱা কুৱেশ্যন তোমালোকে আগতে দেখা নাই মই আজি তোমালোকৰ সুবিধা হোৱাকে এই কুৱেশ্যন পেপাৰখনত থকা কেইটামান কুৱেশ্যন আলোচনা কৰিব খুজিছোঁ যাতে তোমালোকৰ পিছলৈ সুবিধা হয় গতিকে তোমাৰ কুৱেশ্যন পেপাৰখনত থকা তোমালোকৰ 38 কুৱেশ্যন নাম্বাৰটো মই 38 39 এই কুৱেশ্যন পেপাৰবিলাক মই গোটেইকেইটা আলোচনা কৰিম আজি তোমালোকৰ 39ত যিটো কুৱেশ্যন আহিছে আইডেণ্টিফাই দ্য এৰৰ এণ্ড মেক দ্য কাৰেকশ্যন ইন দ্য ফলোয়িং চেণ্টেন্স ইটছ অফ দেম ৱেৰ ৰিৱাৰ্ডেড এই চেণ্টেন্সটোত এটা এৰৰ আছে আৰু এৰৰটো তোমালোকক ফাইণ্ড আউট কৰিব দিছে ফাইণ্ড আউট কৰি ইয়াতে যি চাৰিটা অপশ্যন দি আছে সেই অপশ্যন কেইটাৰ কোনোবা এটা অপশ্যন তোমালোকে শুদ্ধ বুলি ঠিক কৰিব লাগিব ইয়াৰ প্ৰথম অপশ্যনত আছে ইটছ এৰৰত আছে ইটছ আৰু কাৰেকশ্যনত আছে এভৰি বি অপশ্যনত আছে এৰৰত অফ আৰু কাৰেকশ্যনত আছে টু চি অপশ্যনত আছে এৰৰত ৱেৰ আৰু কাৰেকশ্যনত আছে ৱাজ আৰু অপশ্যন ডি এৰৰত আছে ৰিৱাৰ্ডেড আৰু কাৰেকশ্যনত আছে ৰিৱাৰ্ড এতিয়া এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব সেইটো ঠিক কৰিব লাগিলে আমি চেণ্টেন্সটো প্ৰথমতে বুজি চাব লাগিব গতিকে চেণ্টেন্সটো দিয়া আছে ইটছ অফ দেম ৱেৰ ৰিৱাৰ্ডেড ইয়াতে ইটছ ডিটাৰমিনাৰটো ইটছ আৰু এভৰি ইতিমধ্যে তোমালোকে পঢ়িছা চাগে ইটছ আৰু এভৰি ডিটাৰমিনাৰত যেতিয়া আমি ইউজ কৰিম তেতিয়া এই ডিটাৰমিনাৰ দুটাৰ ইটছ অফ দ্য আৰু এভৰি ওৱান অফ দ্য এই ফ্ৰেজ দুটাত যদি থাকে তেতিয়াহ'লে অকণমান ভাৰ্বৰ যিটো এগ্ৰিমেণ্ট তাত অকণমান আমি চাবলগীয়া কথা থাকে ইটছ অফ দ্য এই ফ্ৰেজটো যদি থাকে অৰ্থাৎ ইটছৰ পিছত থকা নাউনটো প্লুৰেল আছে ইটছ অফ দেম গতিকে এই প্লুৰেলটো যিহেতু প্লুৰেলত যিহেতু আছে নাউনটো গতিকে সেই হিচাপে ইয়াৰে ভাৰ্বটো ৱেৰ ৰিৱাৰ্ডেড হ'ব যেন লাগে কিন্তু ৱেৰ ৰিৱাৰ্ডেড নহয় কিয় নহয় ইটছ অফ দেম এই ফ্ৰেজটোৰ যদিও প্লুৰেল ফৰ্ম আছে তথাপিও ইয়াৰে যিটো ভাৰ্ব আছে তাতে ৱাজ ৰিৱাৰ্ডেড হ'ব গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যন হ'ব চি কাৰেক্ট অপশ্যন চিত কি আছে চিত আছে এৰৰত আছে ৱেৰ আৰু কাৰেকশ্যনত আছে ৱাজ গতিকে ইটছ অফ দেম ৱাজ ৰিৱাৰ্ডেড ইটছ অফ দেম ৱেৰ ৰিৱাৰ্ডেড এইটো কাৰেক্ট নহয় ডিটাৰমিনাৰৰ ঠিক এনেকুৱা কেইটামান কুৱেশ্যন আহিব পাৰে মানে তোমালোকৰ যদি কুৱেশ্যনকেইটা আলোচনা কৰি দিওঁ তোমালোকৰ সুবিধা হ'ব ইয়াতে মই চেম্পল হিচাপে আৰু কেইটামান কুৱেশ্যন দিছোঁ তোমালোকৰ যাতে সুবিধা হয় নাম্বাৰ 1 দেয়াৰ ইজ ফিউ ৱাটাৰ ইন দ্য জাগ ইয়াতে এৰৰত আছে ফিউ আৰু কাৰেকশ্যনত লিখিব লাগে কি হয় অপশ্যন মই দিয়া নাই অপশ্যন এইকাৰণে দিয়া নাই যাতে তোমালোকে মূল কথাখিনি বুজিলে অপশ্যন যিয়ে নাথাকক তোমালোকে নিজে কৰিব পাৰিবা চেণ্টেন্সটোত আছে দেয়াৰ ইজ ফিউ ৱাটাৰ ইন দ্য জাগ গতিকে এই চেণ্টেন্সটোত এৰৰ হৈ আছে ফিউ আৰু কাৰেকশ্যন হ'ব লাগে লিটল কিয়নো ৱাটাৰ হৈছে আনকাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ আগত কেতিয়াও ফিউ নহয় লিটলহে হয় ফিউ হ'ব লাগিলে নাউনটো কাউণ্টেবল প্লুৰেল হ'ব লাগিব আৰু কাউণ্টেবল প্লুৰেল নাউনৰ আগতহে ফিউ এ ফিউ বা ডি ফিউ হয় ইয়াত যিহেতু ৱাটাৰ আনকাউণ্টেবল নাউন
গতিকে ইয়াতে ফিউ নহয় লিটলহে হ'ব ঠিক একেধৰণৰ সেকেন্ড সেন্টেন্স দে বট এন কাৰ ৰিসেন্টলি এই সেন্টেন্সটোত তোমালোকক যদি এৰৰটো আইডেন্টিফাই কৰিব দিয়ে আৰু যদি তাৰ বাবে তোমালোকক কাৰেকশ্যন দিব দিয়ে তেতিয়া সেন্টেন্সটো কি হ'ব প্ৰথমতে সেন্টেন্সটো বুজি লোৱা দে বট এন কাৰ ৰিসেন্টলি ইয়াতে আছে সেন্টেন্সটোত এৰৰ আছে এনত এন হ'ব নালাগে কিয়নো কাৰ নাউনটো হৈছে কাৰ নাউনটোৰ আগত আছে এন ইয়াতে এন হ'ব নোৱাৰে কিয়নো এন আৰু এ এই দুটা ইনডেফিনিট আৰ্টিকল আৰু এই ইনডেফিনিট আৰ্টিকল দুটা আমি ব্যৱহাৰ কৰোঁতে চাব লাগিব যদি ভাৱেল লেটাৰেৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত বা ভাৱেল লেটাৰেৰে আৰম্ভ হৈ কোনো এটা ৱৰ্ডত যদি সাউণ্ডটো যদি ভাৱেলৰ নিচিনা হয় তেতিয়াহে এন হ'ব আৰু যদি ভাৱেলৰ নিচিনা সাউণ্ড নহয় কনসনেন্টৰ নিচিনা সাউণ্ড হয় তেতিয়া এ হে হ'ব এন নহ'ব গতিকে সেন্টেন্সটোত দে বট এ কাৰ ৰিসেন্টলি এইটোহে শুদ্ধ হ'ব এনটো আমি এৰৰত লিখিব লাগিব আৰু কাৰেকশ্যনত এই লিখিব লাগিব ঠিক এনেকুৱা ধৰণৰ আৰু এটা সেন্টেন্স তোমালোকৰ কাৰণে দিছোঁ The teacher said that little students had applied for the scholarship এই সেন্টেন্সটোত যদি আমি এৰৰটো আইডেন্টিফাই কৰিব লাগে আৰু এই এৰৰটোৰ কাৰণে যদি আমি কাৰেকশ্যনছ যদি দিব লগা হয় তেতিয়া আমি সেন্টেন্সটোত প্ৰথমতে কি এৰৰ আছে সেইটো চাই ল'ব লাগিব সেন্টেন্সটোত আছে দ্য টিচাৰ said that little students had applied for the scholarship গতিকে সেন্টেন্সটোত আমি যদি ভালদৰে চাওঁ দেখিম যে ইয়াত ষ্টুডেণ্টছৰ আগত থকা যিটো লিটল ডিটাৰমিনাৰ আছে সেই লিটল ডিটাৰমিনাৰৰ ভুল আছে কিয়নো ষ্টুডেণ্টছ প্লুৰেলত আছে ষ্টুডেণ্টছ কাউণ্টেবল প্লুৰেল নাম্বাৰ গতিকে কাউণ্টেবল প্লুৰেল নাম্বাৰৰ আগত লিটল নবহে ফিউ বহিব গতিকে ফিউ বহিলে আমি সেন্টেন্সটো চাব লাগিব যে ইয়াত ফিউ বুলি কোৱাৰ লগে লগে ফিউ এ ফিউ ডি ফিউ এই তিনিটাৰ কোনোবা এটা বহিব বা দুটাও বহিব পাৰে কিছুমান সেন্টেন্সত দুটাও হ'ব পাৰে গতিকে আমি যদি ইয়াত চাওঁ দ্য টিচাৰ said that লিটল ষ্টুডেণ্টছৰ সলনি আমি যদি তাতে ফিউ ষ্টুডেণ্টছ লগাওঁ বা ফিউ ষ্টুডেণ্টছ হেড এপ্লাইড ফৰ দ্য স্কলাৰশ্বিপ তেতিয়াও সেন্টেন্সটোৰ অৰ্থটো প্ৰকাশ পাব নাইবা লিটলৰ সলনি আমি ফিউ লগাব পাৰোঁ নাইবা এ ফিউ দিলেও বাক্যটো শুদ্ধ হ'ব কিয়নো দ্য টিচাৰ said that a few students had applied for the scholarship গতিকে সেন্টেন্সটোত ফিউ নাইবা এ ফিউ এই দুটাহে কাৰেকশ্যন তাত হ'ব